গুড মৰ্ণিং এভৰিৱান। তো গুড মৰ্ণিং ফ্ৰম অযোধ্যা। তো নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো আজি মানে ৰাতিটো অযোধ্যা চালোঁ, আজি এতিয়া অযোধ্যাৰ পৰা ঘৰলৈকে যাই আছোঁ। ঘৰলৈকেতো যাব নোৱাৰোঁ, মই মোটামুটি আধাৰলৈকে যাম আৰু ক'ত যাই পাওঁ কি কৰোঁ দেখাইছোঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাকক। তো আমি অযোধ্যাৰ পৰা ওলাই আহিলোঁ, তো বাই বাই অযোধ্যা। তো এতিয়া যাই থাকোঁ বলক। 1 বছৰ বা 2 বছৰমান পিছতহে ভাল লাগব পুৰা, একদম ৰাস্তা পুৰা ধুনীয়াকৈ হ'ব, মন্দিৰৰ কাম সম্পূৰ্ণ হ'ব, তেতিয়াহে একদম ভাল লগা হৈ যাব একদম। এতিয়াও ভাল লগা হৈছে, মোটামুটি এতিয়া কনষ্ট্ৰাকশ্যনৰ কামবিলাক চলি আছে না, কনষ্ট্ৰাকশ্যনৰ কামবিলাক ঠিক হ'লেহে বঢ়িয়া লগা হ'ব। বাই 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 অযোধ্যা, জয় শ্ৰীৰাম। ধুনীয়া আচাৰৰ দোকান নাই, চিৰকা মানে বা কিবা মিষ্টাৰ চিৰকা গাই যাতে কিবা হৈছে মাৰামাৰি সেয়া। ব্ৰেকফাষ্ট কৰি ল'লোঁ আমি, কৰি লৈ এতিয়া আমাৰ যাত্ৰালৈকে আগবাঢ়ি আছোঁ। কিন্তু আগদিনা বহুত ভাল লাগিছিল, কাৰণ নাম মন্দিৰ দৰ্শন কৰিম বুলি ভাবিছিলোঁ, কৰিলোঁ। এতিয়া যাই আছোঁতো অলপ মনটো বেয়া লাগি আছে, যাবলৈ ইচ্ছা নাছিল, কিন্তু ইপিনে টাইমো নহয়, ঘৰতো কিবা কাম আছে মোৰ, তো তাৰ কাৰণে আহিব লগা হ'ল। সেয়ে আৰু ক'ৰবাত গ'লে ভাল লাগে, যিকোনো জেগাত ডেষ্টিনেশ্যনত, কিন্তু অহাৰ টাইমত বহুত বেয়া লাগে। মোটামুটি গোৰখপুৰ পাৰ কৰি ৰাস্তাত আমি এনেকৈ বহুত মধুৰিআমৰ দোকান পালোঁ, আৰু লৈ ল'লোঁ আমি, খালোঁ, এইপিনে খোৱা লৈ লৈছোঁ। পাৰ্থ কি লৈ আছ তুমি? আৰু মধুৰিআমৰ পইচা দিছ, দি পেলাই বগৰীও খাইছ ফ্ৰীতে? হা হ'ব ৰাখোঁ। ফাইনেলি আমি ইউ পিক বাদ দি বিহাৰত প্ৰৱেশ কৰিলোঁ। এয়া বিহাৰ বৰ্ডাৰ, এয়া ৱেলকাম টু বিহাৰ। বাই বাই ইউ পি, উত্তৰ প্ৰদেশ। তো এয়া বিহাৰ সোমাই গ'লোঁ আমি। তো মুজফ্ফৰপুৰ আৰু 164 কিলোমিটাৰ আছে, যাই থাকোঁ বলক। মোটামুটি গাইজ অযোধ্যাৰ পৰা 175 কিলোমিটাৰ আহিলোঁ, আৰু যে আমি ৰাস্তাত যে কিনিছিলোঁ মধুৰিআমখিনি, এইখিনি তো এইখিনি খাব লৈছোঁ আমি। আৰু এদিন চাওকচোন মোৰ যিখন জেগাটো কি মজা আছে না। পলিটিক্স পুৰা লাইন লাগে দিছে গাড়ী একদম একদম। কি কৰবা এইটো পলিটিক্স বুলি গম পাইছোঁ। বাপৰে বাপ, প্ৰচেছন পুৰা বলেৰ' আৰু স্কৰপিঅ' ৰিক্সা নাই, বেলেগ একো নাই। বাপৰে বাপ, জাম লাগে দিছে গাড়ী একদম। ফাইনেলি গাইজ আহি পালোঁ মুজফ্ফৰপুৰ, আৰু ধাবাত সোমাই পিনে এই খানা লৈ লৈছোঁ। তো এতিয়া আমি খাই লওঁ, খাই লৈ পিনে যাই আছোঁ। ক'ত থাকিম আজি ক'ম। পাৰছ ইয়াৰ কাৰণে পনীৰ। মানে ইয়াতে 1 কিলোমিটাৰৰ মূৰে মূৰে আপোনালোকে এনেকৈ পুলিচৰ গাড়ী দেখা পাব। মানে সম্ভৱতে ডকাইত বেছিকৈ হৈ কিজানি ৰাতি গাড়ী চলোৱা অসুবিধা কৰে। চ' তাৰে কাৰণে
1 কিলোমিটাৰৰ দূৰে দূৰে এনেকৈ দেখা পাব আপুনি পুলিচৰ গাড়ী, আৰু আগত দেখা পাব ৰ'ব অলপমান 1 কিলোমিটাৰ নহয়, কিছুমান জেগাততো 500 মিটাৰ দূৰে দূৰে দোকান এখন গাড়ী থাকে। তো ভাল লাগিল এইটো দেখি পেলাই, কাৰণ মই এতিয়া ৰাতি গাড়ী চলাই আছোঁ না, বৰ্তমান 8:30 বাজিছে এতিয়া বৰ্তমান, তথাপি আকৌ ভয় লগা নাই। কিন্তু বহুতে কয় বিহাৰত ৰাতি গাড়ী চলাব নালাগে, বেয়া বেয়া। বিহাৰত বুলি নহয়, চব জেগাতে ৰাতি গাড়ী চলাব নালাগে, কিন্তু এতিয়া আমাৰ টাইমখিনি মেকআপ কৰিবৰ কাৰণে ৰাতি চলাব লগা হৈছে। হোটেল বুক কৰিছোঁ এতিয়া বৰ্তমান 9টা বজাত পাই যাম বুলি দেখি আছে ইয়াতে। তো 9টা বজাৰ পিছত নচলাওঁ আৰু কালি যাত্ৰা আৰম্ভ কৰিম আমি। ফাইনেলি গাইজ হোটেল ৰুম আহি পালোঁ। তো এতিয়া আমি দিলোঁ খানা অৰ্ডাৰ দিলোঁ, আহি পাইছে পনীৰ ফ্ৰাইড ৰাইচ। তো ভাগৰো বহুত লাগিছে, এতিয়া শুই যাওঁ, ৰাতিপুৱা লগ পাইছোঁ আপোনালোকক। The next day. গুড মৰ্ণিং এভৰিৱান, গুড মৰ্ণিং ফৰ আৰাৰিয়া। তো এতিয়া আমি বিহাৰৰ আৰাৰিয়াত আছোঁ, আৰু ৰাতি আহি ইয়াতে থাকিলোঁ এখন হোটেলত। এইটো হৈছে হোটেল ৰুম। চ' এতিয়া যাই থাকোঁ ব'লা। তো গাইজ আৰাৰিয়াক বাই বাই দি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু ৰাতি বৰষুণ গৈছিল চাগে, সেইকাৰণে পূৰা ঠাণ্ডা ভাৱ হৈ আছে। বেছি টাইম হোৱা নাই কিজানি বৰষুণটো যাবৰ কাৰণে, কাৰণ ৰাস্তা ভিজি আছে এতিয়াও। তো বেছি জোৰত যাব নোৱাৰে, কাৰণ বেছি জোৰত গ'লে শ্লিপ মাৰাৰ চান্স থাকে এই ৰাস্তাত। তো লাহে লাহে যাই থাকোঁ ব'লক। তো গাইজ আজি বতৰটো বহুতেই ঠাণ্ডা আছে, কাৰণ লগতে বৰষুণ গৈছে। বাপৰে বাপ, এনেকুৱা বতৰত মজা লাগে কিন্তু গাড়ী চলাই, অলপ অলপ ঠাণ্ডা ফিল হৈ যায়, গৰমটো নাহে, মজা। এইটো ৱেডাৰ ৰাইড কৰিবৰ কাৰণে মজা হয়। আৰু ইয়াৰ পৰা এইখিনি ৰাস্তা বহুতেই বেয়া, বহুত বেয়া। কোনোবাই বেলেগ ৰাস্তা আছে যদি হয় দি যাব লাগিছিল, মই নাপাওঁ না, মেপে এইটো ৰাস্তা দেখে থাকে। গাইজ ৰাস্তা ইমান লেতেৰা কৰি ৰাখে না, চব জাবৰ চাবৰ নিচিনা নাই, চব ৰাস্তাতে পেলাই কিজানি, চব এইগিলান ফেলই কিজানি নহয়, ফেলই ৰিক্সা নাই এইগিলান। কেন একদম নালা বাছ জাবৰৰ দাম আৰু ৰাস্তা ইমান বেয়া। এই দেখা হৈছে না এইখিনি ৰাস্তা কেনেকুৱা একদম পিছলাই আছে। যিখিনি মানে আমাৰ স্পীড নাছিল, 10-15 ইমান 20 মান আছিলোঁ, তথাপিও শ্লিপ কাটি পেলাই পৰিলোৱে আমি। এই চব বকা আহি গৈছোঁ কথা একদম, একো দুখ পোৱা নাই, কিন্তু বকা আহি গৈছোঁ কথা একদম। খালি পৰাৰ লগে লগে মোৰ লাইটটো ভাংছি, বাকী একো নাই দিয়ক, অলপ হেণ্ডেলডাল তেৰা হৈছে। তো অলপ যাই থাকোঁ, একো নাই টেনশ্যন ল'ব লগা। ফাইনেলি গাইজ আমি এতিয়া ৱেষ্ট বেংগলত সোমাম, এয়া বিহাৰ বৰ্ডাৰ। তো বিহাৰক বাই বাই দিলোঁ আৰু ৱেষ্ট বেংগলত সোমাই গ'লোঁ। তো আগত ক'ত ৰখি পিনে কিবা খাই ল'ব লাগিব, আৰু মস্ত ভোক লাগছে, ৰাতিপুৱা খাই আনোতো, মোটামুটি 9:30 বাজিলে এতিয়া। তো ব'লক যাই থাকোঁ। গাইজ দেখছি আনাৰসৰ খেতি, মা কৈছোঁ আনাৰসৰ খেতি দিছোঁ না, আনাৰস লৈ যাওঁ নি দুটামান। এইখিনি জেগাত বহুত ফটো উঠলোঁ, ৰিল বনালোঁ, আৰু এইখিনিত ৰখিও ভাল লাগিছিল, কাৰণ বঢ়িয়া একদম চাৰিওৰ পিনৰ পৰা একদম পূৰা গছে গছ, চাহপাতৰ বাগান। মাই গড, আৰু ৰাতিপুৱাৰ এনেকৈ গছৰ মাজত বতাহটোতো খাব মজাই লাগে একদম। বতাহ খালিতো নহ'ব, এতিয়া ভোক লাগছি, অলপ কিবা খাং বলক, খোৱাই নাই, কৰি উঠছি পেটৰ। তো ফাইনেলি আমি পুৰি চব্জি লৈ ল'লোঁ, এইপিনে গল্লা লৈ ল'লোঁ। তো এতিয়া খাই পিনে লগ পাই আছোঁ। ফাইনেলি গাইজ ৱেষ্ট বেংগলক বাই বাই দি আমি অসম সোমালোঁ, আৰু এইটো নদীটোৱে হৈছে, এই নদীটো হৈছে মেইন অসমৰ পূৰা একদম অসম আৰু ৱেষ্ট বেংগলৰ বৰ্ডাৰ। তো গাইজ আহি পালোঁ আমি বঙাইগাঁও। তো দাস কেনে লাগছি? অসমত তুমি কেনে লাগছি? একদম মজা লাগছে, কেম্বা লাগিছে বাহিৰত থাকি, কেম্বা লাগি আছে, একদম মন চন ভাল লাগা। এতিয়া ঘৰ পালে মজা লাগব আৰু। ফাইনেলি গাইজ আমি পাই গ'লোঁ গুৱাহাটী, আৰু এয়া হৈছে শৰাইঘাট ব্ৰিজ। কেনে লাগছে গুৱাহাটী পাই? মজা না? মজা, ইমান দিন মূৰত গুৱাহাটী আহিছোঁ, আৰু কি মজা লাগিব মজা। লগ পাই আছোঁ আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক।
ৱেই 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 ৱেই